इसको उठा लेता है इधर डालेगा करेगा हेलो एंड वेलकम गाइस সকলোকে স্বাগতম জনাইছোঁ ট্ৰেভেল উইথ স্বপনৰ অন্য এটা নতুন ভিডিঅ' লৈ আছোঁ নেম্বু বাগানত ভাবিলোঁ আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ এতিয়া মই ইয়াতে এটা নেম্বু ছিঙিম আৰু কি কৰিম বাকীখিনি দেখাই দিম এইডাল যোৱা বছৰ লগাইছিলোঁ এইবাৰ পূৰা ফল দি আছে একদম দুটা নেম্বু ছিঙিলোঁ আৰু গাইছ এইখন হৈছে মোৰ পৃথিৱীৰ সকলোতকৈ সৰু নানহা सा प्यारा सा अबे जल्दी बोल कल सुबह पनवेल निकलना है छोटा सा गार्डन কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইবিলাক চব বটল হয় প্লাষ্টিকৰ বটল এইটো বেছি দিন হোৱা নাই যোৱাকালি লগাইছিলোঁ মাটিবিলাক শুকাই গৈছে তামাম ৰ'দ দিছে আজি খাটাৰনাক ৰ'দ এইটো প্লাষ্টিকৰ বটল এইগিলা চব বটল গাৰ্ডেন বুলি ক'ব পাৰি আৰু গাইছ ইয়াতে পুদিনা লগাইছোঁ পুদিনাটো বেলেগ কথা এইগিলা জংঘলে হৈ গৈছে মানে ফ্ৰী টাইমত এইবিলাক কৰি মই বিৰাট ভাল পাওঁ তাৰমানে যেতিয়া মই ইফালে আহোঁ না এইখিনি জেগাত থাকোঁ বা এইটো চাইডেদি মানে যেতিয়া এইটো চকুত পৰে মনটো মানে যিমান দুখত থাকক বা যিমান টেনশ্যনত থাকক না এইটো দেখাৰ লগে লগে আপোনাৰ মনটো মানে বহুত ভাল লাগি যায় আৰু লাগে जितना भी दुनिया भर का पूरा संसार का टेंशन হ'লেও ভাল লাগে আৰু আহক বন্ধুসকল এতিয়া আমাৰ ওচৰত থকা ধুনীয়া নদীখন দেখাই দিওঁ এইখন হৈছে আমাৰ দিগাৰু নদী ইয়াতে গা ধুই সাঁতুৰি কেনে ডাঙৰ হৈছোঁ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ মানে মই ভাবিলোঁ ক'তো যাব পৰা নাই ভাল ব্লগছ আপলোড কৰিব পৰা নাই তো ভাবিলোঁ ঘৰতে এটা ধুনীয়াছে দি দিওঁ কি আছে কি নাই পৰিৱেশটো এইটো আপোনালোকে চাই বহুত ভাল পাব মইতো সদায় দেখাই পাই থাকোঁ গাইছ বহুত ভোক লাগিছে এতিয়া গৈ কেনে কিবা এটা খাওঁ কি আছে কি নাই যদি বনাই খাম আৰু না কি সবচে ফাৰ্ষ্টত গেটটো দি লওক নহ'লে আমাৰ গাঁৱলীয়া জেগা না গৰু চৰু সোমাই যাব তাৰপিছত বাৰীত যিমান আছে মোৰ গাৰ্ডেন খতম কৰি দিব তো গেটটো মাৰি দিলোঁ এতিয়া ভোক লাগিছে গাইছ বলক কিবা এটা বনাই খাওঁ এইটো এটা মোৰ ছোটা চা গাৰ্ডেন বেছি দিন হোৱা নাই পৰহি মানে এইটো সপ্তাহৰ ভিতৰতে হেৰি কৰিছোঁ এইবিলাক প্লাষ্টিকৰ বটল এনেই পেলাই দিয়াতকৈ মিছন কালাৰ কৰি দিওঁ আৰু গাইছ এইটো ফ্ৰেণ্ড এজনৰ ঘৰৰ পৰা লৈছিলোঁ এই ফুলটো বহুত ভাল লাগে লগাই দিছোঁ হৈ গৈছে এইটো লগাইছোঁ ফুল গল্ডেন কিবা কয় এইটো পূৰা লাম্বাকৈ লগাইছোঁ বেছি দিন হোৱা নাই এইটো ভাবিছোঁ মানে এনেকুৱা ধুনীয়াকৈ ডাঙৰ হ'লে কাটিং চাটিং কৰিম ভাবিছোঁ আৰু খাৱা কথা নহয় সিধিবলৈ পাতত আছে কণা বিধি কি হয় নাজানো আৰু বঢ়িয়া ৰঙালাও আৰু মুৰ্গী খাব লাগিব এতিয়া মাছৰে নাই তয়ো আহিছ ৰ অলপ পিছত দি আছো আলু খা তই মাংস পোৱা নাই মই কিন্তু এইটো দি একো নহ'ব বহুত ভোক লাগি আছে আৰু এতিয়া কিবা এটা খাব লাগিব খতম গাইড এতিয়া কিবা এটা বনাই খাওঁ আৰু কিনো ইমান এন্ধাৰ মুন্ধাৰ না বহুত গৰম গাইছ চৰ্বি বেছি হৈ গৈছে পাই এইকেইটা গাহৰি মাংস চাংস খাই আছো না ঘৰত পুৰা इसके साथ काटेगा इसको बहुत गरम बाप रे डालेगा थोड़ा सा नमक नींबू को निचोड़ के आइस वाला क्यूब में
ये हो गया मेरा रेडी बाप रे इमान खामे ना এতিয়া গাইস বিচাৰো কিবা এটা ये आया কি হ'ব বলে এতিয়া এই আয়া মজা জলকীয়া 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 কি দিম ভোট জলকীয়া দিম নেকি ভোট জলকীয়া নহ'ব বেলেগ দিব লাগিব বেলেগ 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 এই তাত আছে গছ লেলিয়া জলকীয়া চলো 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 চাগে উতলি গ'ল পানী উতলি গ'ল জলি 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 चलो रे भैया क्या हो गया रे सूख गया क्या पानी वो से और एक सामान लगेगा गाइस कौन सा सामान ये वाला सामान हो जाएगा ya lihat korom ayah mas pura marah isu ada yang dia tadi इसके बाद गाइस अभी मेरे को चाहिए एक कढ़ाई कहाँ मिलेगा इसको उठा लेता है इधर डालेगा गैस ऑन करेगा इसमें डालेगा तेल इसको नहीं डालेगा रिफाइन डालेगा इधर से एक टोपला निकालेगा ये वाला ऐसे करके डालेगा उसके बाद ये नमक और ये रहा हम लोगों का मसाला का डब्बा इसमें मसाला भर भर के है अच्छा डालेगा अभी गरम मसाला डालेगा डालेगा थोड़ा सा हल्दी बाद गैस इसको ऐसे मिक्स करेगा ओए सी गरम ना तो गाइस इतना और এটা বস্তু লাগে আমার বাপ্পা ওই ইমান টান না পয়সা इसको क्या करेगा गाइस देखते रहो गाइस बेंगना तो पूरा स्लाइसेस स्लाइसेस काटी दिसु बेंगना कय ना बांगना कय ना बेंगेना कय गाइस किजी গৈছে वाओ बढ़िया 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 এইফালে পুরা এইফালে হাটে নাই জায়গাই নাই এতিয়া এইফালে যাও কত বহি দি দিও আৰু চলো চলো मजा बैंगन के पकोड़े ভিডিওটো আজিলৈ ইমান আছিল যদি ভাল লাগে অলপ 1% হ'লেও ভাল লাগিলে লাইক কৰি দিব কমেণ্ট চমেণ্ট কৰি দিব আৰু
মন গ'লে ছাবস্ক্ৰাইব কৰি দিব মন গ'লে তো গাইছ আজিলৈ ইমানে লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই